नमस्कार मोर यूट्यूब चेनेल नतुन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টো দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছো। আজি আহিছে আলহী। এতিয়া মই পাকঘৰত আছো। পাকঘৰত মই চাহ বনাই আছো। এতিয়া এফালে মই চাহ পাতি দিছো আৰু এইফালে মই পুৰি আছো পিঠা, বৰা চাউলৰ পিঠা আলহীৰ কাৰণে। এয়া পিঠাখিনি বনাই হৈয়ে গ'ল। এফালে চাহখিনি হৈও গৈছে। এয়া এতিয়া মই আলহীৰ বাবে চাহ বাকি ললো, গাখীৰ চাহ। এইফালে মই পিঠা পুৰা আৰু আলহী অনা মিঠাই। আলহীক চাহ দি হৈ গ'ল। এতিয়া মই আকৌ পাকঘৰলৈ আহিলো ভাত বনাবৰ কাৰণে। এইফালে মই লৈ লৈছো মাছ আনিছিলো আজি আলহীৰ বাবে 1 কেজি। এয়া ডাঙৰ ডাঙৰকে বাহু মাছ ডাঙৰকে কাটি আনিছিলো। এতিয়া কেৰাহী গৰম হৈয়ে গ'ল। মই তেল দিলোঁ। এতিয়া মই দি দিছোঁ হালধি নিমখ সানি মাছকেইডোখৰ এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া মাছকেইডোখৰ ফ্ৰাই কৰি হৈয়ে গৈছে। মাছকেইডোখৰ এতিয়া নমাই ল'ম। এয়া মাছকেইডোখৰ হৈয়ে গ'ল। মাছৰ লগত আজি বনাম খুতৰা শাক। এইফালে মই খুতৰা কাটি লৈছোঁ শাক। এয়া পিঁয়াজ দুটা আৰু বিলাহী লৈ লৈছোঁ এটা কাটি, আৰু এয়া ধনিয়া পাত। এতিয়া মই বনাব লৈছোঁ খুতৰা শাকখিনি। পিঁয়াজ ভাজি ল'লোঁ। পিঁয়াজখিনি মই এতিয়া ভাজি লৈছোঁ। এতিয়া খুতৰা শাকখিনি দি দিম। খুতৰা শাকখিনি এতিয়া মই ভাজি ল'ম অলপ সময়ৰ কাৰণে। এতিয়া আকৌ লৰাই দিছোঁ। নিমখ আৰু হালধি দি দিলোঁ। আকৌ লৰাই দিম। নিমখ হালধি দিয়াৰ পাছত এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। আকৌ মই এতিয়া লৰাই দিছোঁ। আকৌ লৰাই দিছোঁ। ভাজি হৈয়ে গ'ল বিলাহীখিনি। এতিয়া গৰম পানী কৰি থৈছিলোঁ, গৰম পানী দি দিছোঁ। এতিয়া 2-3 মিনিট কাৰণে ঢাকি দিছোঁ। এয়া উতলিয়ে গ'ল শাকখিনি। এতিয়া ভাজি থোৱা মাছকেইডোখৰ মই দি দিম। এয়া মাছকেইডোখৰ দি দিছোঁ। এতিয়া আকৌ এনেকেই লৰাই দিছোঁ লাহেকৈ, নহ'লে মাছকেইডোখৰ ভাগি যাব। এনেদৰে কোনে কোনে খুতৰাৰ লগত মাছৰ জোল খাই পাইছে কমেণ্ট কৰিব। খাবলৈ বহুত টেষ্টি। আপোনালোকে নাই খোৱা যদি খাই চাব। এতিয়া মই ধনিয়া পাতখিনি দি দিছোঁ।
এতিয়া খুন্দি থোৱা আদা নহৰুখিনি দি দিলোঁ। আকৌ এতিয়া মই লৰাই দিছোঁ। শাকখিনি হৈয়ে গ'ল আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই থালিখন ৰেডি কৰি ল'লোঁ, ভাতৰ থালিখন। ইফালে মই আলু আৰু ভেন্দি ভাজিছিলোঁ আৰু মাছৰ পেটুখিনিও ভাজিছিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আজি আলহীৰ বাবে বনোৱা থালিখন ভাতৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু আলহী দেখুৱাবলৈ নহ'ল বেয়া নাপাব। আজিলৈ বাই বাই, আকৌ নতুন এটা ভিডিঅ'ত লগ